Hi friends, good evening. Jutika Vlogs or another video la আপোনালোকক স্বাগতম জনাইছো। ইয়াৰ ভাত খাই উঠি এতিয়া মই মানে এনেদৰে হেলেবিলাক বটি ধৰি দিছিল। মানে গুঠি থৈ দিয়া আছিল হাৰিৰে ডৰমেটৰ কাৰণে এনেদৰে গুঠি লৈছো। প্ৰথমতে গুঠি লৈ ইয়াতে এই হাৰিবিলাক এনেদৰে পিস কৰি কিনে মানে কাটি লৈছো। কাটি লোৱাৰ পাছত এনেদৰে গুঠি দিছো। এসাও এ হাৰি এনেদৰে গুঠি এনেদৰে বনাই লৈ এতিয়া মই এইবিলাক গুঠি লম। আপোনালোকক দেখাই যাম কেনেদৰে মই মানে সিলাই কৰো। আপোনালোকে ভিডিওটো ভালদৰে শেষলৈকে চাই যাব। পিছ কৰি এনেদৰে তিনিখন মানে কাটি লৈছো। কাটি লোৱাৰ পাছত ইয়াতে মই চিলাটি গুঠি এনেদৰে চিলাই লৈছো। মই এনেদৰে গুঠি লৈছো। মানে ঘৰত ব্যৱহাৰ কৰা হ'ব পাৰে হ'ব ঘৰত মানে এনে মানে দটিখিলে মই ঠিক কৰি লৈছো। লোৱাৰ পাছত মই চিলাই কৰি ভিডিওটো ভালদৰে চাই যাব। চিলাই কৰিবৰ কাৰণে এখন কাপোৰ লাগিব, বেজি আৰু টাকুৰি এটা লাগিব। এনেদৰে মই অলপমান চিলাই কৰি ল'ম। আপোনালোকক দেখাই যাম ভিডিওটো ভালদৰে শেষলৈকে চাই থাকিব। গুঠি থোৱা শাৰীৰে গুঠি থৈছিলোঁ সেইডাল এনেদৰে সমানকৈ মই কাপোৰখনৰ চাৰিও চাইডটো মেচিনত চিলাই কৰি লৈছোঁ। চিলাই কৰি লৈ মই এনেদৰে চিলাই মানে হাত চিলাই দিলোঁ। এনেদৰে ষ্টেণ্ডাৰ ঠিক কৰি লোৱাৰ পাছতে ইয়াতে মই চিলাই কৰিবৰ কাৰণে এনেদৰে সমান কৰি লৈছোঁ। মানে কেনেকৈ দিলে ঠিক হ'ব সেইটো মই চাই লৈছিলোঁ। তাৰপাছত এই সূতাডাল অলপমান মোটাকৈ দিব যাতে কেতিয়াবা ধুই দিলেও মানে ছিঙি নাযায় আৰু চিলাইটো ফুলি নাযায়। তেনেকুৱাকৈ অলপমান মোটাকৈ মানে সূতাডাল ইয়াতে এনেদৰে মই চাৰিও মানে কাপোৰখন এনেদৰে মই ইয়াতে মানে কাপোৰখন চাৰিওফালে মই মেচিনত চিলাই কৰি লৈছোঁ প্ৰথমতে। তাৰপাছত এনেদৰে মই চিলাই কৰি যাম। এতিয়া চেলে মানে শাৰী যিটো বনাইছিলোঁ চেলেটো সেইটো মই ইয়াতে মানে গুঠি থোৱা হেৰিটো চিলাই কৰি যাম। কেনেকৈ দিলে ভাল হয় মই সেইটো চাই আছিলোঁ। তাৰপাছতে এনেদৰে মই চিলাই কৰি লৈছোঁ। এনেদৰে মই চিলাই কৰিছোঁ। আপোনালোকৰ মানে চিলাই এনেকৈ বনাব বিচাৰিলে আপোনালোকে বনাব পাৰিব, বেছিকৈ মানে টান নহয়। তাৰপাছত মই এনেকৈ চিলাই কৰা পাছতে মেচিনত চাইছিলোঁ, মেচিনতো চিলাই কৰা গৈছে। তাৰপাছত মই বনাইছিলোঁ, হাত বনালোঁ। নেক্সট দিনাখন অলপমান নেক্সট দিনাখন ৰাতিপুৱা মই তাৰমানে মেচিনত চিলাই কৰি চাইছিলোঁ, মেচিনত চিলাই কৰা গৈছে। তাৰে পাছতে মই মানে মাংস বনাই আছিলোঁ। দেৰিকৈ মানে ভিডিওটো কৰা হৈছে। এয়া মাংস বনোৱা হোৱাৰ পাছতে দুপৰীয়াৰ সময়ত মই অলপমান ভাবিলোঁ ভিডিঅ' কৰি ৰাখিছোঁ। তাৰপাছত কণীৰ সৈতে ঢেকীয়া ভাজি এনেদৰে মই বনাম। আপোনালোকক দেখাই যাম। ভিডিওটো ভালদৰে চাই যাব শেষলৈকে। ইয়াতে দুটা কণী এনেদৰে ভাঙি লৈছোঁ গোটেইখিনি মই। তাৰপিছত ঢেকীয়া ভাজি লোৱা হোৱাৰ পাছত কামখিনি কৰি উঠি ভাত খাবলৈ লৈছোঁ। এয়া ভাত, ঢেকীয়া ভাজি, ভাত, মাংস তেনেদৰে ভাত বনাইছিলোঁ দুপৰীয়াৰ সাঁজ। এনেদৰে খাব লৈছোঁ। মোৰ লগত মাইনাও খাব, দাদাৰ ছোৱালী মাইনাও মোৰ লগত খাব। তাইকৰ মানে প্লেটত এনেদৰে সজাই দিব লাগে, তাতে মই সজাই দি এনেদৰে দি দিছোঁ। এতিয়া ভাতখিনি খাই লওঁ, আপোনালোকক দেখাই লওঁ। মই ভিডিঅ' কৰিব লওঁতে তাই মানে মাইনাই হাঁহি দিছে, মানে মই ভিডিঅ' কৰা গম পাই বা কৈছে। এনেদৰে মাংস চাংস চাই কৰিছিলে গাই খাই লওঁ। আপোনালোকক ভিডিঅ'টো ভালদৰে চাই যাব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো বজাই দিব। এতিয়া ভাত খাওঁ। মই দেখাই থকা কাৰণে তাই খং উঠিছে যে ভাত খোৱা সেনেকৈ দেখাই আছোঁ।
চেনেল সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা বাই বাই